কিয় এনেকৈ দুৰ্বল হৈ গৈ আছে? আজি এই মণ্ডলী মাত্ৰ নহয়, বহুত মণ্ডলী পৃথিৱীত আছে। প্ৰত্যেক মণ্ডলীৰ পৰাই আমি আমাৰ পাষ্টৰবিলাকে আলোচনা কৰে। পাষ্টৰবিলাকৰ মাজত আলোচনা থাকে, মেছেজ দিয়া হৈ থাকে যে আপোনাৰ মণ্ডলী কেনেকৈ চলিছে, আপোনাৰ মণ্ডলী বিশ্বাসীবিলাক আগবাঢ়িছে না নাই, না ডাউন পৰিছে। এইবিলাক আমাৰ পাষ্টৰবিলাকৰ এটা গ্ৰুপ থাকে, এই গ্ৰুপত আলোচনা কৰা হয়। কিন্তু সকলো পাষ্টৰ পৰাও আমি ভাল মেছেজ আগবাঢ়িছে বুলি আমি পোৱা নাযায়। এইবিলাক কিয় কাৰণে? দুষ্ট আত্মাক বিশ্বাসীবিলাকে অনুমতি দিছে আৰু নিজৰ বিশ্বাসক ধৰি ৰাখিব নোৱাৰা কাৰণে বিশ্বাসীবিলাক আজি খহি পৰিছে। বিশ্বাস ভ্ৰষ্ট, যাক ইংলিছত কৈছে বেকশ্লাইড কৈছে। এই কাৰণে পিছ হুকি যায়। আৰু সেইকাৰণে প্ৰকাশিত বাক্যত সেইকাৰণে কৈছে, তুমি প্ৰথম প্ৰেম এৰিলা। আমি প্ৰথম যিটো প্ৰেম আছিল, সেই প্ৰেমটো যীশুৰ লগত যিটো সম্বন্ধ আছিল, এই সম্বন্ধটো লাহে কৈ পুৰণি জগতৰ অনুৰূপ হৈ পেলাই যীশুখ্ৰীষ্টৰ যিটো প্ৰেম আছিল, সেই প্ৰেমটো নোহোৱা হৈ যায়। হালেলুয়া। যি পাষ্টৰৰ দ্বাৰা, যি পাষ্টৰীৰ দ্বাৰা, যি বিলিভাৰৰ যোগেদি আপুনি ঈশ্বৰক পাইছিল, সেই পাষ্টৰকো আপুনি লাহে বেয়া পাবলৈ ধৰিব। যি বাক্য কৈ ফালে, যি পাষ্টৰে আপোনাক বাক্য কৈ ফালে, যি বিলিভাৰে আপোনাক বাক্য কৈ ফালে আপোনাক মন পৰিৱৰ্তন কৰালে, উদ্ধাৰ কৰালে, সেইজনকে আপুনি লাহেকৈ তাৰ লগত বেয়া হৈ যাব। কিয় কাৰণে এনেকুৱা হৈছে? এইবিলাক শয়তানৰ চাল হয়, শয়তানৰ বুদ্ধি। আপুনি গম পোৱা নাই, বুজি পোৱা নাই। কিয়নো আপোনাৰ বাক্য কম হৈ আছে, কিয়নো আপোনাৰ আত্মা যথেষ্ট কম, কিয়নো আপোনাৰ সংগতি, আপোনাৰ প্ৰেম যথেষ্ট কম, বা শয়তানৰ শক্তিটো বেছি হৈ আছে। সেইকাৰণে আপুনি পৰা নাই। আপোনাৰ দ্বাৰাই শয়তান পলোৱা নাই। আপুনি যিমানখিনি বেমাৰৰ কাৰণে প্ৰাৰ্থনা কৰি আছে, সেই বেমাৰৰ প্ৰাৰ্থনাতকৈ শয়তানৰ শক্তিটো বেছি হৈ আছে। সেইকাৰণে আপুনি সুস্থ কৰিব পৰা নাই। হালেলুয়া। শয়তানৰ শক্তি যদি বেছি হয়, আপুনি কেতিয়াও তাক খেদিব নোৱাৰিব। আপুনি শয়তানতকৈ বলৱন্ত হ'ব লাগিব। হালেলুয়া। সেইকাৰণে এফিচিয়া চাব, এফিচিয়া 6:1 চাব। এফিচিয়া 6:10 পদ চাব। আপুনি ইয়াতে বাক্যই আমাক কি কৈছে? এফিচিয়া 6:10 পদ। শেষতে প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা, শয়তানৰ নানাবিধ কুকল্পনাৰ সন্মুখত থিৰি থাকিবলৈ সমৰ্থ হ'বৰ কাৰণে ঈশ্বৰৰ আটাই সাজ পিন্ধা। কিয়নো তেজ আৰু মাংসেৰে সৈতে আমাৰ মাল যুদ্ধ হোৱা নাই, কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি আৰু স্বৰ্গীয় ঠাইবোৰৰ দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে। হালেলুয়া। ইয়াক বুজিব পৰা নাই যে শয়তানে কেতিয়াও আমাক তেজেৰে যুদ্ধ কৰিবলৈ নাহে, আমাক আত্মাৰে। ঈশ্বৰে যিটো আমাক আত্মা দিছে, সেই আত্মাক শয়তানে সদায় যুদ্ধ কৰিবলৈ চেষ্টা কৰে আৰু কৰিয়ে থাকে। আপুনি যদি সাৱধান নাই বা ধৰি ৰাখিব পৰা নাই, তেনেহ'লে আপোনাক সহজতে তেওঁ আপোনাক হৰুৱাব আৰু আপোনাক নষ্ট কৰিব, আৰু লাহেকৈ বেকশ্লাইডিং হৈ যাব, লাহেকৈ লেহেমগতি হৈ যাব, প্ৰেমবিলাক চেঁচা হৈ যাব। সেইকাৰণে আমি প্ৰত্যেকজন বিশ্বাসীবিলাকে, ঈশ্বৰে কৈছে তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা বুলি কৈছে। ঈশ্বৰৰ শক্তিত আমি বলৱন্ত হ'ব লাগে। কিন্তু আমি প্ৰত্যেকজন বিশ্বাসীবিলাকে গীৰ্জাত আহি থাকে হয়, আপুনি প্ৰাৰ্থনা কৰি হয়, কিন্তু ঈশ্বৰৰ ইচ্ছামতে আপুনি বলৱন্ত হোৱা নাই। শয়তানৰ নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ আপুনি পৰা নাই, আমি পৰা হোৱা নাই। কিয়নো আটাইতকৈ শয়তানৰ শক্তিটো বেছি হৈ আছে।
যীশুখ্ৰীষ্টৰ শক্তিতকৈ শয়তান কেতিয়াও বেছি হ'ব নোৱাৰে। যীশুখ্ৰীষ্টৰ শক্তিতকৈ শয়তানৰ শক্তি বেছি হ'ব নোৱাৰে, কিন্তু আমাৰ শক্তিতকৈ অধিক হ'ব পাৰে শয়তানে। সেইকাৰণে যীশুখ্ৰীষ্টই কৈছে, তোমালোকে খ্ৰীষ্টৰ যি ভাৱ, খ্ৰীষ্টৰ যি ইচ্ছা, সেইদৰে তুমি চলিবা, তেতিয়াহে তোমালোকে শয়তানৰ লগত লাগিব পাৰিবা কৈছে। কিন্তু আমাৰ ভাৱবিলাক, ইচ্ছাবিলাক ঈশ্বৰৰ ইচ্ছাৰ দৰে নচলাৰ কাৰণে ঈশ্বৰে আমাক সহায় কৰিব নোৱাৰে। শয়তানে সদায় আমাৰ ওপৰত জয়যুক্ত হয়। সেইকাৰণে শয়তানে আমাক সহজতে তেওঁৰ জগতলৈ আমাক লৈ যাব পাৰে। সেইকাৰণে আমাক এই অন্ধকাৰৰ জগত প্ৰতি যি জগতপতিয়ে ঈশ্বৰৰ মন্দিৰবিলাকৰ মাজত, ঈশ্বৰৰ বিশ্বাসীবিলাকৰ মাজত কাৰ্য কৰি আছে, এই সকলোবিলাক শয়তানে অনাহাৰে সহজতে কৰি আছে। সেইকাৰণে আজি আমি এই সকলোবিলাক জয় কৰিবলৈ হ'লে আমি প্ৰাৰ্থনাত থাকিব লাগিব। আৰু এটা মণ্ডলীত প্ৰত্যেকজনে শয়তানৰ লগত আক্ৰান্ত নাথাকে, কেইজন মানুহে থাকে দেই, চবকে নোৱাৰে। মণ্ডলী প্ৰত্যেকজনকে শয়তানে আক্ৰমণ কৰিব নোৱাৰে। তাৰে মাজত যিবিলাক দুৰ্বল আছে, তেওঁলোককহে শয়তানে আক্ৰমণ কৰে। আৰু সেই ভাল বিশ্বাসীবিলাকেও সেই দুৰ্বলতাবিলাকৰ লগত দুৰ্বল হৈ যায়। মই এটা উদাহৰণ দিছিলোঁ, আগতে এটা মহিলাৰ উদাহৰণ দিছিলোঁ। সেই উদাহৰণটো মই আজিও এটা উদাহৰণ দিব বিচাৰিছোঁ, যে মণ্ডলীত যে সকলোৱে যে ভাল বিশ্বাসী বা সকলোৱে যে বেয়া বিশ্বাসী, এই উদাহৰণ দ্বাৰাই আমি বুজিব পাৰোঁ যে এজন মহিলাই সদায় গীৰ্জা প্ৰাৰ্থনাত আহে, বিশ্বাসী ভাল, খুব ভাল বিশ্বাসী, টাইমমতে গীৰ্জাত আহে, টাইমমতে প্ৰাৰ্থনা কৰে, টাইমমতে ঈশ্বৰৰ বাক্যবিলাক পালন কৰে। সেই মহিলাই এদিন হঠাতে পাষ্টাৰক ক'লে, মই আৰু গীৰ্জাত নাহোঁ। সদায় আহি থকা, সদায় বিশ্বাসী ভাল সেই মানুহজনে এদিন পাষ্টাৰক ক'লে, পাষ্টাৰ দাদা, মই আজিৰ পৰা মই গীৰ্জাত নাহোঁ আৰু। পাষ্টাৰে এই মহিলাৰ কথাটো শুনি বহুত আচৰিত লাগিল। কি হ'ল বাইদেউ, কি হ'ল ভণ্টি, কিবা অসুবিধা পাইছে নেকি? কোনোবা গালি পাৰিছে নেকি? কোনোবা কিবা কৈছে নেকি? কিবা দেখা পাইছে নেকি? মই দেখা পাই থাকোঁ কৈছে। কি দেখা পোৱা? আমাৰ বিশ্বাসীৰ মহিলাবিলাকে, মানুহবিলাকে, বিশ্বাসীবিলাকে একজনো ভাল বিশ্বাসী নাই কৈছে। তেতিয়াহ'লে পাষ্টাৰে কি দেখা পালে? কোনোবা কিবা ক'লে নেকি? নাই, মই ক'ব নালাগে, মই সদায় দেখা পাই থাকোঁ কৈছে। কি দেখা পালে? আপুনি মোক অনুগ্ৰহ কৰি কিবা ক'ব নেকি? আপুনি গীৰ্জাত নাহাৰ যে কথা কৈছে, কিবা এটা আপুনি কওক, কিবা যদি দেখা পাইছে। তেতিয়া মহিলাই ক'বলৈ ধৰিলে যে মই সদায় দেখা পাওঁ, মানুহবিলাকে গীৰ্জাত আহে, পুৰুষ মহিলা ল'ৰা ছোৱালী সকলোৱে গীৰ্জাত আহে, হয়, কিন্তু সকলোৱে প্ৰকৃত ঈশ্বৰৰ ইচ্ছাৰে নাহে। তেওঁলোকে গীৰ্জাত আহিব, ফুং ফাং কথা পাতিব, কাগজ লদোৱা কৰি কিনে দোলা-দলি কৰি থাকিব, হোৱাটছআপ চাব, মোবাইল খুলিব, চাই থাকিব, গীত গালেও গীত নাগায়, হাত তালি মাৰিলেও হাত তালি নামাৰে, ফুচ-ফাচ কথা, বিৰোধী ঈৰ্ষা কথাবিলাকহে পাতি থাকে। সেইকাৰণে মই আৰু এই মণ্ডলীত মই নাথাকোঁ, কিয়নো মোৰ যি বিশ্বাস আছে সেইটোও মোৰ বিশ্বাস নষ্ট হৈ যাব বুলি সি ওলাই যাব বিচাৰিলে। তেতিয়া পাষ্টাৰে শুনি পেলাই কথাটো বেয়া লাগিল, আমাৰ মণ্ডলী এনেকুৱাহে নেকি? মইতো দেখা নাই, মইতো বুজিব পৰা নাই, এই বুলি ক'লে। হয় বুলি ক'লে। তেতিয়া পাষ্টাৰে আৰু তাক আহিব নালাগে বা আহিব লাগে বা একো কোৱা নাই। ঠিক আছে, তুমি যদি ডিচাইড কৰিছা বা সিদ্ধান্ত লৈছা, তেনেহ'লে তুমি আকৌ অহা ৰবিবাৰে আকৌ একবাৰ আহিবা কৈছে। নেক্সট ৰবিবাৰত আৰু এবাৰ আহিবা। অহা ৰবিবাৰৰ পৰা আপুনি আহে নাহে মই আপোনাক একো নকওঁ বুলি ক'লে। তেতিয়া পাষ্টাৰে ক'লে, অহা ৰবিবাৰে আপুনি আহিবা, আৰু আহি তুমি মোক সেইদিনা এটা কাম কৰি দিব লাগিব, যে লাষ্ট বাৰৰ কাৰণে তুমি এটা মোক কাম কৰি দিব। তেতিয়া মহিলা ক'লে, ঠিক আছে, হ'ব দাদা বুলি ক'লে।
ঠিক আছে, আজিতো এনেকৈ চলক আৰু নেক্সট ৰবিবাৰে আপুনি আহিব আৰু আপুনি মোৰ কাৰণে এটা কাম কৰি দিব। তেতিয়া হ'ব দে, মই কামটো কৰি যাম। শেষ মহিলাও ভাবিছে পাষ্টাৰৰ কাৰণে মই এটা নেক্সট ৰবিবাৰ আহি পেলাই যি কাম কৰিব দিয়ে তাক কৰি কিনে আমি আৰু মই নাহোঁ বুলি ভাবি আছে। নেক্সট ৰবিবাৰ আহি গ'ল। নেক্সট ৰবিবাৰ আহি পাষ্টাৰৰ লগ ধৰিছে, মই আহিছোঁ কৈছে। অঁ আহিছে, ঠিক আছে, আপুনি এটা গিলাচ লওক কৈছে। গিলাচ লওক আৰু তাতে পানী ভৰ্তি কৰি লওক কৈছে। পানী ভৰ্তি কৰি লওক। পানী ভৰ্তি কৰি যেতিয়া গীৰ্জা আৰম্ভ হ'ব তেতিয়াও আপোনাৰ কামটো আৰম্ভ হ'ব। আপুনি যেতিয়া গীৰ্জা আৰম্ভ হ'ব তেতিয়া আপুনি গীৰ্জা কম্পাউণ্ডটো যিমানখিনি আপুনি ঘূৰিব পাৰে ঘূৰি থাকক আৰু চাব যাতে আপুনি লোৱা গিলাচৰ পানী এক টোপো যাতে পৰি নাযায়, তাৰ কাৰণে আপুনি লক্ষ্য কৰি আপুনি বেৰাব। গীৰ্জাঘৰটো বেৰাই থাকিব কৈছে, খোজকাঢ়ি থাকিব। গীৰ্জা শেষ লৈ মানুহবিলাক যেতিয়া ওলাই যাব তেতিয়া আপুনি মোক গিলাচটো লাহেকৈ মোৰ ওচৰত লৈ আহিব কৈছে। হ'ব বাৰু বোলে, সেইটো পাৰিবনে? পাৰিম বুলি ক'লে। তেতিয়া আপুনি গিলাচটো লওক আৰু পানী ভৰাই লওক আৰু এতিয়া গীৰ্জা আৰম্ভ হ'ব, আপুনি ঘূৰি থাকক। যেতিয়া গীৰ্জা শেষ হ'ব আপুনি মোৰ ওচৰত আহিব। মই যাতে গিলাচৰ পানী অলপো যাতে খালী হোৱা যেন দেখিবলৈ নাপাওঁ। এতিয়া হ'ব বাৰু বুলি ক'লে। এতিয়া যাওক বুলি ক'লে। এতিয়া আৰম্ভ হ'ল, গীৰ্জা হ'ল, অৰ্চিপ হ'ল, জাননী হ'ল, টেষ্টিমিনি হ'ল, বাক্য হ'ল, প্ৰাৰ্থনা হ'ল, নানা ধৰণৰ ছাবজেক্টবিলাক হ'ল। তাৰপিছত প্ৰাৰ্থনা শেষ কৰি গীৰ্জা শেষ হ'ল। তাৰপিছত মানুহবিলাক ওলাই গ'ল। তাৰপিছত মানুহবিলাকে ওলাই যোৱা দেখা পাই মহিলাই লাহেকৈ সোমাই আহিল। পাষ্টৰে বিধিত বহি আছে। আপুনি যিটো কাম কৰিব দিছে আপুনি কৰিলেনে? হয় দাদা মই কৰিলোঁ কৈছে। গিলাচটো লৈ আহক বোলে। গিলাচটো ভালকৈ চাইছে, সঁচাকৈ গিলাচটো পানী এক টোপো পৰা নাই, এক টোপো পানী পৰা নাই। যেনেকৈ ভৰাইছিলে এনেকৈ ভৰ্তি আছে। তাৰপিছত পাষ্টৰে সুধিলে, আজি কিবা দেখা পাইছা না? আজি কিবা দেখা পালি না? বুজিছে? নাই, মই একো দেখা নাই আজি। কাৰণ মোৰ মনটো সদায় এই গিলাচতে আছিল। যাতে আপুনি কৈছে নহয় অলপো একটোপো পানী পৰিব নালাগে, সেইকাৰণে মই পানী পৰিব পাৰে বুলি মই বেলেগ ফালেও চোৱা নাই। মই গিলাচতে চাই আছোঁ আৰু গিলাচটো চাই কিনে লাহে লাহে মই বেৰাই আছোঁ। আজি আপুনি কিবা দেখা পাইছেনে? কাৰোবাৰ শিল দলিওৱা, কাগজ দলিওৱা, হোৱাটছআপ খোলা, মোবাইল খোলা, এনেকৈ কথা পতা আপুনি দেখা পাইছেনে? নাই, মই আজি একো দেখা নাই। কাকো মই এনেকুৱা মোৰ ধ্যান আজি এই গিলাচতহে আছিল কৈছে। তেতিয়া কৈছে, ধন্যবাদ ভণ্টি, তুমি যি কাম কৰিলা এইটো ইয়াৰ পৰাই মই আজি আপোনাক প্ৰশ্ন কৰিম। যেনেকৈ আপুনি এই গিলাচত ধ্যান দি আজি কোনো এই মানুহবিলাকক বেয়া মানুহবিলাক আপুনি দেখিবলৈ নাপালে, সেইদৰে তুমি আজি যি গিলাচত আপুনি ধ্যান দিবলৈ চাই আছা সেইদৰে আপুনি ঈশ্বৰক ধ্যান কৰি চাওক। হালেলুয়া। ঈশ্বৰলৈ আপুনি প্ৰাণপণে ধ্যান দি আপুনি মন দি কিনে আপুনি বহি থাকক। আপুনি এইফালে যদি যিমান জোৰে ঘূৰি চাব আপুনি এইবিলাক দেখা পাই থাকিব। কিয়নো মণ্ডলীত বিভিন্ন ধৰণৰ মানুহ থাকে, বিভিন্ন চৰিত্ৰৰ মানুহ থাকে। কিন্তু যদি ঈশ্বৰে আপোনাক যদি মনোনীত কৰিছে আপুনি সেইদৰে গিলাচত যেনেকৈ আপুনি ধ্যান দি পেলাই চালে, দৃষ্টি ৰাখিলে, সেইদৰে আপুনি দৃষ্টি ৰাখি থাকক। আপুনি কাকো একো দেখিবলৈ নাপাব আৰু সত্য ঈশ্বৰে আপোনাক প্ৰেম কৰিব। হালেলুয়া। সত্য ঈশ্বৰৰ আশীৰ্বাদ আপুনি পাই যাব বুলি ক'লে। তেতিয়া মহিলাই বুজি পালে, ঈশ্বৰৰ আত্মিক মানুহৰ কাৰণে তেওঁ বুজি পালে, হয় পাষ্টাৰ মই ভুল বুজিছিলোঁ, মই ইফালে চাই ফুৰিছিলোঁ, দেখা পাইছিলোঁ, সেইকাৰণে মোৰ মনটো এনেকুৱা লাগি গ'ল। সেইকাৰণে আজিৰ পৰা আপোনাৰ বাক্যটো মই বিশ্বাসত লৈছোঁ আৰু সেইদৰে মই গীৰ্জাত আহিম আৰু কাকো মই ইফালে ঘূৰি নাচাম, কাকো মই খেয়াল নকৰোঁ, কেৱল ঈশ্বৰক মই খেয়াল কৰিম। হালেলুয়া। আৰু সেইদৰে সেই মানুহজনে আৰু অধিককৈ আত্মিকত বৃদ্ধি পালে। হালেলুয়া। যিবিলাকে বেয়া আছে, খেলি আছে,
অহাৰ লগে লগে হোৱাটছআপ খোলে, অহাৰ লগে লগে মোবাইল ৰিং কৰে, অহাৰ লগে লগে জাগতিক নিজৰ ঘৰৰ ৰন্ধা বঢ়া, নিজৰ পৰিয়ালৰ কথা, বিভিন্ন কথাবিলাক আলোচনা কৰে। সেইবিলাক ক'লেও তেওঁ কাণ নাপাতিলে। আৰু সেইদৰে মণ্ডলীত ভালো থাকে, বেয়াও থাকে। প্ৰত্যেকজনেই শয়তানৰ দ্বাৰা আক্ৰান্ত নহয়। বহুত মানুহজনে শয়তানৰ লগত আক্ৰান্ত হৈ থাকে। গীৰ্জাত আহে হয়, কিন্তু খুচুৰ মাচাৰ কৰি থাকিব। কেতিয়াবা বহুত দিনৰ মূৰত আহিব, খুব ভাল বিশ্বাসীবিলাক নিচিনাকৈ দেখাব, কিন্তু তাৰ বিশ্বাসটো ফপলঙা। তেওঁ ডুবি যোৱা, চেঁচা হৈ যোৱা হৃদয় হয়। সেইবিলাক মানুহে কিছুমান বিশ্বাসীবিলাকক ডিষ্টাৰ্ব দিয়ে, অৰ্থাৎ অসুবিধা কৰে। সেইবিলাক ভাল বিশ্বাসীও কেতিয়াবা অসুবিধা পায়। সেইকাৰণে যিবিলাকে ভাল বিশ্বাসী এতিয়াৰ পৰা, তেওঁলোকে এই মহিলাৰ কাৰ্যটো আপুনি ধ্যান কৰক। আপুনি গীৰ্জাত আহিলে ভালকৈ ধ্যান কৰক। আপুনি আৰু ফুচুৰ ফুচাৰ কৰি থাকিব নালাগে বা কৰিব নালাগে। এইবিলাক যদি আপুনি যিমানেই জগত ফালে আপুনি চাম, আপুনি সেইবিলাক দেখিবলৈ পাব। আপোনাৰ চকুৰ আগত এইবিলাক ঘূৰি থাকিব। সেইকাৰণে দুষ্ট আত্মাই সদায় নানাবিধ কুকল্পনাৰ দ্বাৰাই বিশ্বাসীবিলাকক আক্ৰমণ কৰি থাকে। মণ্ডলীৰ মাজতে আক্ৰমণ কৰি থাকে, বিশ্বাসীবিলাকৰ মাজতে আক্ৰমণ কৰি থাকে। আপুনি 4জন বহিছে বা 3জন বহিছে, এই 3জনৰ ভিতৰতে আপুনি অকলেহে মাত্ৰ শুদ্ধ, বাকী 2জনটো ঠিক নহয়, এনেকুৱা মানুহ থাকে। সেইকাৰণে যদি আপোনাৰ লগত যদি বহি আছে, আপোনাক যদি খুচুৰ মুচুৰ কৰিছে, তেনেহ'লে আপোনাৰ জীৱনত বহুত অসুবিধা আহি যাব। আপোনাৰ ৱৰ্শ্বিপ, আপোনাৰ প্ৰাৰ্থনা, আপোনাৰ ধ্যানটো তেওঁৰ ফালে গুচি যাই থাকিব। সেইকাৰণে আমাৰ বিশ্বাসটো সদায় থিৰে ৰাখক বুলি কৈছে বাইবেলে। হালেলুয়া। আপোনাৰ বিশ্বাস আপুনি থিৰে ৰাখক, তেতিয়াহে আপুনি বিশ্বাসত জয়যুক্ত হ'ব পাৰিব। আৰু আগমনৰ দিনত আপুনি প্ৰভুৰ লগত তুলি নিয়া হ'ব। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আৰু সেইবিলাক যেতিয়া মানুহে বিশ্বাসত আহে, তেতিয়া প্ৰথম প্ৰেমটো ঠিকেই থাকে, কিন্তু লাহে লাহে যিজনৰ পৰা আপুনি বাক্য শুনি ফালে বিশ্বাস কৰিল, ভাল লাগিল, আত্মা পালে, আশীৰ্বাদ পালে, বুজি পালে, সেই মানুহজনকে আপুনি লাহেকৈ বিৰোধী পাব আৰু বেয়া পাই যাব। আজিলৈকে ভালেই নালাগে বুলি ক'ব। এইটো মানুহৰ স্বভাৱ, মানুহৰ চৰিত্ৰ। কিন্তু সেই মানুহবিলাকৰ কথাৰ যোগেদি আপোনাৰ মনটোও বেয়া লাগিব। কিন্তু আপুনি আজি ভালকৈ বুজক বুলি কৈছে। গালাতিয়া 6:1 চাব। গালাতিয়া 6:1। এক পদত 6:1 হে ভাইবিলাক, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেন্তে আত্মিক যি তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৱা মানুহজনক আকৌ সুস্থ কৰা। পাছে জানো তুমিও পৰীক্ষাত পৰা, এই কাৰণে নিজক চাবা। হালেলুয়া। আমাক ঈশ্বৰে আজ্ঞা দিছে যে তোমাৰ ওচৰত কোনোবা যদি বেয়া মানুহ আছে, বেয়া চৰিত্ৰত আছে, বেয়া ফাণ্ডত পৰি আছে, বেয়া চৰিত্ৰ আছে, তুমি জানে, গম পাই, বুজি পাই এই মানুহজন অলপ দুৰ্বল আছে, কিন্তু তুমি, কৈছে ঈশ্বৰে, তুমি যদি জানিছা, বুজিছা, তেন্তে তাক তুমি তুলি ধৰিবা, তাক উঠাবা বুলি কৈছে, বুজাবা, কি সুস্থ হয় না নহয়, বুজি পাই না নাপায়, তুমি তাক সুস্থ কৰিবা বুলি কৈছে। সি যদি বুজি পায়, তেনেহ'লে তাৰে পৰিত্ৰাণটো তাৰ লগত থাকিব, বিশ্বাসটোৰ লগত যুক্ত হ'ব। কিন্তু তুমি তাৰে লগত যদি মিলি গৈছা, তাক বুজাব যাওঁতে তুমিও যদি তাৰ লগত নিচিনাকৈ হৈছা, তেনেহ'লে তাক তুমি চাবা কৈছে। তুমি নিজকে চাবা। তাক বুজাব যাওঁতে যদি তুমিও যদি পৰি যোৱা, তুমি নিজকে পৰীক্ষা কৰি চাবা কৈছে। আৰু মানুহবিলাকে মানুহক বুজাবলৈ যায়,
কিন্তু নাই বুজাব নোৱাৰে কিয়নো তেতিয়া মই কৈছোঁ শয়তানৰ শক্তিতকৈ আপুনি যদি শক্তিবান নহয় আপুনি কেতিয়াও তাক সলনি কৰিব নোৱাৰে হালেলুয়া আপুনি মানুহ হিচাপে লগৰীয়া হিচাপে আপুনি যাব পাৰে কিন্তু আপোনাক শয়তানে তাত থকা শয়তানটো আত্মাটো বেছি শক্তিশালী হয় আপোনাৰ আত্মা থাকাতকৈ সেইকাৰণে আপুনি তাৰ লগত পিছলি পৰিব আপোনাক সিহে খামচা মাৰি ধৰিব বাইবেলত কৰিন্থিয়াত লিখাও আছে যেতিয়া পিতৰহঁতে সুস্থ কৰিবলৈ গৈছিল আৰু সেই পিতৰবিলাকৰ ডুপ্লিকেট কৰা কেইজনমান মানুহ আছিল সেই মানুহবিলাকে পিতৰহঁতে যিবিলাকে যীশুখ্ৰীষ্টৰ শিষ্যবিলাকে যি প্ৰাৰ্থনা কৰে সেই প্ৰাৰ্থনাৰ দ্বাৰা মানুহবিলাকে সুস্থ হৈছিল তাৰে কেইজনমান মানুহে সেই প্ৰাৰ্থনাটো শুনি পেলাই কি কৰিছিল দুষ্ট মানুহবিলাকে সেই যীশুৰ নাম লৈ পেলাই প্ৰাৰ্থনা কৰিবলৈ দুষ্ট মানুহবিলাকক ওচৰত গৈছিল কিন্তু সেই দুষ্ট মানুহবিলাকে কি ক'লে সেই ভূতি পোৱা মানুহবিলাকে কি ক'লে হেৰ' দুষ্ট মানুহ মই যীশুকো জানো পিতৰকো জানো পৌলকো জানো কিন্তু তোমালোকে কোন হয় সেই শয়তানৰ দুষ্ট আত্মাই ভূতি পোৱা মানুহটো তাক ধৰিলে মই পিতৰকো জানো পৌলকো জানো যীশুকো জানো তোমালোকে মোক কিয় খেদিব আহিছে ক'ৰ পৰা আহিছে এই ভূতি পোৱা মানুহটো সিহঁতক কি কৰিলে সেইফালে খামচা মাৰি ধৰিলে আৰু কাপোৰ কানি ফাটাই চাটাই চাফা লাংটা কৰি পেলালে এই দুষ্ট মানুহবিলাকক সেইদৰে আমাৰ মানুহবিলাকৰ মাজতো এনেকুৱা থাকে আশীৰ্বাদ নাথাকা সত্ত্বেও আশীৰ্বাদ থকাৰ নিচিনাকৈ কিছুমান মানুহ বুজাবলৈ যায় কিন্তু সাৱধান বাইবেলে আমাক সাৱধানো বান্ধি দিছে এইবিলাক যদি তোমালোকে মাজত নহওক তোমালোকে ঈশ্বৰক যদি জানা ভালকৈ জানক আৰু আত্মাৰ লগত থকা যদি ভালকৈ আত্মাৰ লগত থাকি আপোনালোকে যত্ন কৰক আৰু নিজকে পৰীক্ষা কৰি চাওক লাগিছে সেইকাৰণে বাইকত সেইকাৰণে কৈছে যে জানো তুমিও পৰীক্ষাৰ পৰা এই কাৰণে নিজক চাবা নিজক চোৱা মানে আমি আত্মাত আছো না নাই বাইকত আছো না নাই মোৰ শক্তিটো তাত শক্তিতকৈ বেছি আছে না নাই আমি জানিব লাগে বুজিব লাগে হালেলুয়া যদি বুজি নোপোৱাকৈ যদি উধে মুধে হাত দিয়ে তেনেহ'লে সেই ৰোগটো আপোনাৰ জীৱনত আহি যাব আৰু সেইদৰে মানুহজন বেকশ্লাইড হৈ যাব হালেলুয়া বেকশ্লাইড মানুহৰ জীৱনত কিয় হয় যেতিয়া শয়তান সকলো কাৰ্যবিলাক যেতিয়া মানুহে অনুমতি দিয়ে নিজৰ জীৱনত তেতিয়া সেই মানুহজনৰ বেকশ্লাইড হোৱাটো চিয়ৰ হয় যেনেকৈ চলমন ৰাজা পুৰণি নিয়মত আছে চলমন ৰাজাও তেওঁৰ ৰাজা সময়তো ইজৰাইলৰ ৰাজা আছিল ঈশ্বৰে ৰাজা বুলি তাক মনোনীত কৰিছিল তেওঁ ৰাজা পদত আছিল সেই চলমন ৰজাই বিভিন্ন জাতিৰ পৰা এজনকৈ পত্নী আনিলে ঘৈণীয়েক আনিলে দেৱতা মানাবিলাকক দেৱতা পূজা কৰা মানুহ ঘৈণীয়েকবিলাককো ভাল পাই পেলাই আনিলে আৰু নিজৰ ৰজা ঘৰত আনি ৰুমে এজন পত্নী ৰাখি থলে আৰু সেই পত্নীবিলাকে আহিছে হয় ৰজাৰ ঘৰত কিন্তু ৰজাৰ যি নিয়ম আছে এইবিলাক পালিব লাগিছিল কিন্তু এই ৰজাৰ ঘৈণীয়েকবিলাকে দেৱতা মানাবিলাকৰ পৰা অনা যিটো নিয়ম তেওঁ ঘৰত যিটো নিয়ম পালি থাকে সেই নিয়মটোকে আহি কিনে ৰজাৰ ঘৰত পালিছিল পূজা কৰিছিল পূজা কৰা পত্নীক লৈ আনি পেলাই চলমন ৰজাৰ ঘৰত পূজা কৰিছিল আৰু ৰজাই একো নকয় একো বাধা নকৰে আৰু এনেকৈ পূজা কৰি যিমানখিনি পত্নী আনিছে সেই পত্নীবিলাকে সদায় পূজা পাতল কৰি থাকে আৰু ইজৰাইলৰ মাজত দেৱতাৰ নিচিনাকৈ দুৰ্গন্ধ হৈ গ'ল সদায় ধূপ ধূনাৰ গন্ধ পাই থাকিল আৰু এদিন সেইকাৰণে ঈশ্বৰে বেজাৰ পালে আৰু চলমন ৰজাক শাস্তি দিলে আৰু ৰজাই সেইকাৰণে তেওঁ দুখ পাব লগা হৈছিল সেইদৰে চলমন ৰজাই যদি প্ৰথম ৰজাৰ
11 অধ্যায় 9 পদ 11 অধ্যায় যদি আপুনি যদি পঢ়ে তেতিয়া সলমন ৰজাৰ কাহিনীটো আপুনি শুনা পাব সলমন ৰজাই কি হৈছিল তাৰ জীৱনত ৰজা হোৱাৰ পিছত কি কৰি লৈছিল ৰজাই তাক এজন ৰজাই যদি ইমান ৰাইজৰ এজন মুখ্য এজন মানুহে যদি এনেকা যদি ঈশ্বৰৰ বিৰোধী যদি কাম কৰে তেনেহ'লে এই ৰাইজত কি থাকিব একো নাথাকিব সেইকাৰণে ৰজাই তাক তাৰ যিটো ৰাজ্য দিছিল সলমন ৰজাক দৰ্শনক বহুত বুজালে বহুত ঈশ্বৰৰ ডাকবিলাকক পঠাই সলমনক বুজাইছিল তুমি এনেকা কাম কৰিব নালাগে এনেকৈ তুমি এনেকা ঈশ্বৰে বাধা কৰিছে ঈশ্বৰে মোৰ আত্মাত কৈ আছে বুলি বহুত ঈশ্বৰৰ ডাকবিলাকে আহি পেলাই সলমনক বুজাইছিল কিন্তু সলমনে ঈশ্বৰৰ বাক্যবিলাক আওকাণ কৰিছিল হেওগান কৰিছিল নামানিছিল তেতিয়া লাষ্টত ঈশ্বৰে ক'লে দৰ্শন দিলে হে সলমন তোমাৰ ৰাজ্য আৰু নাথাকিব তোমাৰ ৰাজ্য মই কাঢ়ি লৈ যাম বুলি ক'লে আৰু সেইদৰে এদিন এটা সময়ত সলমন ইজৰাইলৰ ৰাজ্যটো সলমন ৰজাই ধ্বংস কৰি দিলে হালেলুয়া সেইদৰে আমাৰ জীৱনতো এই সলমন ৰজাৰ নিচিনা যদি ঈশ্বৰৰ বাক্য নামানি শয়তানক সকলো কথাবিলাক যদি আমি অনুমতি দিওঁ তেনেহ'লে সেই শয়তানে এদিন ৰাজত্ব কৰিব হালেলুয়া সেইকাৰণে আমাক প্ৰথম প্ৰেম আমাক চেষ্টা হ'বলৈ দিয়া নাই যিটো প্ৰথম প্ৰেম মজবুত আছে তাকত আছে সেইদৰে শেষলৈকে আমাক তাকত শক্তিৰে বলৱন্ত হ'ব দিছে আমাৰ বিশ্বাসত বলৱন্ত হ'ব দিছে হালেলুয়া আৰু যেতিয়া মানুহে সলমনে যেনেকৈ শাস্তি পালে ঠিক তেনেকৈ প্ৰত্যেকজনে শাস্তি পাব বুলি কৈছে হালেলুয়া হিতোপদেশত লিখা আছে হিতোপদেশৰ 14 অধ্যায় যদি 14 পদত যদি চাই তাতে লিখা আছে যিবিলাকে ঈশ্বৰৰ বিৰোধী কৰে তাক ঈশ্বৰে বেয়া পায় আৰু শাস্তি তাক দিয়া হয় বুলি কৈছে হালেলুয়া সেইকাৰণে আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আমি ভয় কৰিব লাগে ঈশ্বৰক আৰু আমি চাওঁ মই বেছি দীঘলীয়া নকওঁ সেইকাৰণে আমাক কৈছে বিশ্বাসত বলৱন্ত হোৱাজনে দুৰ্বলবিলাকক উঠাওক বুলি কৈছে আমি জাকুবত চাম জাকুব পত্ৰত চাম যিবিলাকে বিশ্বাসত বলৱন্ত বিশ্বাসত ভাল বাক্যত ভাল আত্মাত ভাল তেওঁবিলাকে দুৰ্বলবিলাকক তোমালোকে উঠাওক বুজাওক বুলি কৈছে জাকুবৰ 5 অধ্যায় জাকুবৰ 5 অধ্যায় 19 পদ জাকুবৰ 5 অধ্যায় 19 পদ হে মোৰ ভাইবিলাক তোমালোকৰ মাজৰ কোনোৱে সত্যৰ পৰা ভ্ৰান্ত হ'লে যদি কোনোবাই তেওঁক ফিৰাই আনে তেন্তে যিজনে পাপীক তেওঁৰ পথ ভ্ৰান্তিৰ পৰা ফিৰাই আনে তেওঁ এটি প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু পাপসমূহ থাকিব ইয়াকে তেওঁ জানক হালেলুয়া যিজনৰ আত্মা ভাল আছে যিজনৰ বাক্য ভালকৈ বুজে যিবিলাক ভুলবিলাক বুজিব পাৰে সেই মানুহজনে পঢ়া মানুহবিলাকক দুৰ্বল মানুহবিলাকক তুমি গৈ পেলাই ফিৰাই আনক বুলি কৈছে যদি তুমি ফিৰাই আনিব পাৰা তেন্তে তেওঁক মৃত্যুৰ পৰা তুমি ৰক্ষা কৰিব পাৰিছা আৰু তেওঁৰ যিটো পাপ লাগি আছিল সেই পাপবিলাক তুমি ঢাকি দিছা হালেলুয়া সেই মানুহজনৰ পাপ ঢাকি দিয়া হয় আৰু তাক মৃত্যুৰ পৰা জীৱন দিয়া হয় ইয়াক তুমি কৰিবা বুলি কৈছে হালেলুয়া সেইকাৰণে আমি আকৌ যদি তেওঁ ঘূৰি আহিব পাৰে তেন্তে তেওঁ ক্ষমা পাব কৈছে আমাক যদি জিৰমিয়া 36 অধ্যায় 3 পদত যদি চাই আৰু হোশিয়া 14 অধ্যায় 4 পদত যদি চাই তাতে কোৱা আছে যিজনে তোমাৰ কথা শুনি অৰ্থাৎ ঈশ্বৰৰ বাক্য শুনি ভয় কৰি ঘূৰি আহিব তেওঁক মই ক্ষমা কৰিম আৰু তেওঁক মই নতুন আত্মা দিম নতুন জীৱন দিম বুলি কৈছে ঈশ্বৰে ঘূৰি অহা লোকবিলাকক ভাল পায় ঈশ্বৰে মন পৰতন কৰি অহা মানুহবিলাকক ঈশ্বৰে ভাল পায় সেইকাৰণে যিজনে আজি যদি
কিবা যদি কাৰণত যদি ঈশ্বৰৰ বাক্য বুজি পোৱাত অলপ সুবিধা হৈ আছে বা ঈশ্বৰৰ আত্মা ৰাস্তাত যদি চলাত যদি ভুল আছে বা কিবা বাধা জন্মিছে তেনেহ'লে যিজনে আপোনাক ঈশ্বৰৰ বাক্য ক'ব সেই বাক্যটো আপুনি শুনক আৰু মন পালন কৰি আহক তেতিয়া তুমি ক্ষমা পাবা আৰু তুমি আৰোগ্য পাবা বুলি কৈছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু ঘূৰি আহিবৰ কাৰণে মানুহক ঈশ্বৰে শাস্তি দিয়েও কৈছে শাস্তি দিয়ে বেমাৰো দিয়ে কিবা এটা ডাঙৰ এটা পৰীক্ষাও কৰে সেই মানুহজনে যদি ঈশ্বৰৰ বিৰোধী যদি কিবা কাম কৰি থাকে সেই মানুহজনক ঈশ্বৰে ঘূৰি আহিবৰ কাৰণেও তাক শাস্তি দিয়ে কৈছে অনুযোগ কৰে সেই অনুযোগটো হয়তো বেমাৰ হ'ব পাৰে আপোনাৰ কিবা এটা সমস্যা হ'ব পাৰে বা আপোনাৰ কিবা এটা লোকচান হ'ব পাৰে আপোনাৰ কিবা এটা মুঠতে আপোনাক ঈশ্বৰে শাস্তি দিব সেই শাস্তিটো আপুনি যদি অনুতাপ কৰি যদি বুজিব পাৰে মন পালন কৰিব পাৰে তেতিয়া ঈশ্বৰে সন্তুষ্ট হয় বুলি কৈছে হালেলুয়া ঈশ্বৰে সন্তুষ্ট হয় সেই অনুযোগত যদি ঈশ্বৰৰ অনুযোগত যদি পালন কৰে তেনেহ'লে তেওঁ ঈশ্বৰে সন্তুষ্ট হয় যদি ঈশ্বৰে অনুযোগ কৰাৰ সত্ত্বেও যদি আপুনি বুজিব পৰা নাই তেনেহ'লে আপোনাক কি কৈছে মেৰামতি কৰিব নোৱাৰাকৈ আপোনাক পেলাই দিয়া হ'ব বুলি কৈছে গীতমালা হিতোপদেশৰ 91লৈকে আছে না নহয় হিতোপদেশৰ 29 হিতোপদেশৰ 29 অধ্যায় 1 পদতে কৈছে যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজ ডিঙি থৰ কৰে মেৰামত কৰিব নোৱাৰাকৈ তেওঁৰ হঠাৎ ভগ্ন ভংগ হ'ব কৈছে হালেলুয়া যি মানুহে ঈশ্বৰৰ বাক্য পায়ো ঈশ্বৰক জানিও ঈশ্বৰৰ শক্তিশালী বুলি জানিও ঈশ্বৰৰ ভয়ংকৰ ঈশ্বৰ বুলিও জানিও ঈশ্বৰৰ অনুযোগটো বুজিব নোৱাৰে তেনেহ'লে সেই মানুহক ঈশ্বৰে কি কৰিব কোনো দিনে আৰু তাক মেৰামতি বনাব নোৱাৰাকৈ সুস্থ নোহোৱাকৈ তাক ঈশ্বৰে পেলাই ৰাখিব কৈছে সেইটোকো আমি ভয় কৰিব লাগে ঈশ্বৰে চাৰিওফালে আমাক নিজৰ বাক্যৰ দ্বাৰা আমাক বান্ধি ৰাখিছে সেই ঈশ্বৰৰ বান্ধি ৰখা বাক্যত যদি আমি ইফালে যদি হওঁ তেনেহ'লে আমি বিপদত পৰিব লাগিব আৰু সেইকাৰণে আজি আমি ঈশ্বৰৰ বাক্যটো আমি পথভ্ৰষ্ট হোৱাৰ পৰা বিপদগামী হোৱাৰ পৰা আমি বাচিবলৈ হ'লে নিজৰ প্ৰাণক আমি নিজৰ জীৱনক নিজৰ আত্মাক আমি ধৰি ৰাখিব লাগে বাইবেলে আমাক বাৰে বাৰে কৈছে তোমাৰ বিশ্বাসক যি বিশ্বাস কৰিছা সেই বিশ্বাসক তুমি শেষৰ দিনলৈকে তুমি ধৰি ৰাখিবা হালেলুয়া সেই বিশ্বাস যদি আমি এতিয়াই যদি আমি ঈশ্বৰৰ বাক্য সেৱন কৰি লেহেম গতি চলি ফেলে বিশ্বাসক চেষ্টা কৰি ফেলে যদি আমি চলোঁ তেনেহ'লে সেই প্ৰাণক ঈশ্বৰে আৰু নবচাব কিয়নো তেওঁৰ নিজৰ দুখতে তেওঁ দণ্ড পাব বুলি কৈছে তুমি যি বৈছা তাকে তুমি দাবা বুলি কৈছে গালাতিয়া 6 গালাতিয়া আপুনি বাইকৰ হিচাপে আপুনি চাই যাব গালাতিয়া 6 অধ্যায়ৰ 7 পদত তোমালোক ভ্ৰান্ত নহবা আমাক ভ্ৰান্ত হ'বলৈ দিয়া নাই ঈশ্বৰে আমাক ভ্ৰান্ত হ'বলৈ পথ দেখা নাই ঈশ্বৰে ভ্ৰান্ত হ'বলৈ বাক্য দিয়া নাই আমাক ভাল বাক্য দিছে তেওঁৰ বাক্যই ময়ে বাট ময়ে সত্য সেইকাৰণে যীশু কৈছে আৰু সেইকাৰণে কৈছে ঈশ্বৰক ভাণ্ডনা কৰা নাযায় আপুনি ঈশ্বৰক ঠকাব পাৰে কাৰ মোবাইল বাজি আছে মোবাইল বন্ধ ৰাখিব দেই আমি এতিয়া ঈশ্বৰৰ লগত আছোঁ সবৰে লগতে মোবাইল আছে কাৰো মোবাইল বাজা নাই আপোনাৰ মোবাইল কিয় বাজি আছে যিজনে
ঈশ্বৰক ভাণ্ডনা কৰে, ঠকায়, মিছা কথা কয়, কৰা নাই, কৰিছে যদিও কৰা নাই, গৈছে যদিও যোৱা নাই, যদি এনেকৈ ঠকাই থাকে তেনেহ'লে ঈশ্বৰক সি ভাণ্ডনা কৰি আছে, ঠকাই আছে। সেই ঠকোৱা পুৰস্কাৰ আপুনি নিশ্চয়কৈ পাই গৈ আছে। আপুনি সাঁচি আছে, সেই ভাণ্ডনাৰ দণ্ডটো পাবলৈ আপুনি সাঁচি আছে। বহুত মানুহে ঠকায়। আপুনি আমুকৰ গীৰ্জাত বোলে গৈ আছে, নাই যোৱা নাই ক'ব, কিন্তু গৈ থাকে। আপুনি আমাৰ আমুক পাষ্টৰ লগতহে বোলে বেছি ঘূৰি থাকে। আপোনাক যদি সোধে, নাই যোৱা নাই বুলি ক'ব, কিন্তু আপুনি কাক ঠকালে? মানুহ ঠকাব পাৰিছে বুলি আপুনি গম পাইছে, কিন্তু ঈশ্বৰে আপোনাক গম পাই আছে। আপোনাৰ দণ্ড ঈশ্বৰে লিখি আছে। সেই দণ্ড আপুনি পাবই পাব। সেই দণ্ড আপুনি পাব। বাইকত কৈছে, কিয়নো মানুহে যিহক বয় তাকেহে দাব। হালেলুয়া। আপুনি যি খেতি কৰি আছে সেইটো খেতিটো আপুনি পাবই। আলু খেতি কৰিছে, আলুটো পাবই। ধান খেতি কৰিছে, ধান পাবই। সেইকাৰণে কৈছে, কাৰণ কিয়নো মানুহে যিহকে বয় তাকেহে দাব। কাৰণ যিজনে নিজৰ মাংসৰ উদ্দেশ্যে বয় তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব, কিন্তু যিজনে আত্মাৰ উদ্দেশ্যে বয় আত্মাৰ পৰা অনন্ত জীৱন শস্য দাব। হালেলুয়া। আপুনি যদি সত্য ঈশ্বৰৰে কাম কৰি আছে, বহুত মানুহে কয়, কি কাম কৰি আছে? ঈশ্বৰৰ কাম কৰি আছে, ঈশ্বৰৰ বুলি কৈ থাকে। সঁচাকৈ ঈশ্বৰৰ কাম কৰিছেনে? ঈশ্বৰে গম পাইছেনে? ঈশ্বৰৰ প্ৰশংসা হৈছেনে? ঈশ্বৰৰ মৰ্যাদা বাঢ়িছেনে? ঈশ্বৰে ভাল পাইছেনে? আপুনি ঈশ্বৰৰ কাম কৰি আছে, ঈশ্বৰৰ কাম কৰি আছে বুলি কৈ আছে। যদি আপুনি ঈশ্বৰৰ কাম কৰিছে তেনেহ'লে ঈশ্বৰৰ আত্মাৰ পৰা অনন্ত জীৱনৰ শস্য আপুনি দাব। হালেলুয়া। যদি আপুনি ঈশ্বৰৰ পৰা যদি কাম কৰি আছে তেনেহ'লে কি কৈছে? ঈশ্বৰৰ আত্মাৰ পৰা অনন্ত জীৱন ৰূপ শস্য দাব। আপুনি এই আত্মাৰ কাম আপুনি এদিন পুৰস্কাৰ বঁটা আপুনি পাব। হালেলুয়া। কিন্তু যিজনে মাংসৰ উদ্দেশ্যে যদি বয় আছে, মাংসৰ কাৰণে কষ্ট কৰি আছে, তেওঁ মাংসৰ দ্বাৰাই ক্ষয় পাব। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। বাইকয়ে আমাক স্পষ্টকৈ আমাক কৈ ৰাখিছে। সেইকাৰণে আমি আজি নিজৰ বিশ্বাসটো এই অন্তিম দিনৰ বিশ্বাসী আমিয়ে হয়। আজি দিন গৈ আছে, সময় গৈ আছে, কিন্তু অন্তিম দিনটো আহি আছে। সেইকাৰণে আজি আমি প্ৰত্যেকজনে বেক শ্লাইডিঙৰ পৰা, পিছ হুহুকি যোৱাৰ পৰা আমি নিজৰ জীৱনটো ভালকৈ ৰাখক লাগিছে। হালেলুয়া। আৰু যেতিয়া আমি মই এটা উদাহৰণ বিচাৰিছিলোঁ, কিন্তু এই উদাহৰণটো মই ভালকৈ মনত অহা নাই, সেইকাৰণে মই আজি নকওঁ। মই কেতিয়াবা এই বাক্যটো মই ক'ম। যিজনে আজিৰ দিনত সত্য বিশ্বাসী হ'বলৈ ধৰে বা বিশ্বাসী হ'বলৈ ইচ্ছা কৰে, তেওঁৰ জীৱনত শয়তানৰ আক্ৰমণ থাকিব। কিয়নো শয়তানৰ সদায় এই দুষ্ট আত্মাৰ সদায় কাম আত্মিক জীৱনৰ ওপৰত, যিটো আমি প্ৰথম এফিচিয়াত পঢ়িলোঁ 6:10 যে আত্মিক ব্যক্তিবিলাকৰ ওপৰত সদায় শয়তানৰ আত্মাই কাম কৰি আছে। আৰু এনেকৈ আজি সেইকাৰণে বহুত জ্ঞানৰ অভাৱত, বুজি নোপোৱাৰ অভাৱত, ঈশ্বৰৰ লগত নিজৰ আত্মাটো ৰক্ষা কৰিব নোৱাৰাৰ ফলত বহুত মানুহে আজি নিজৰ বিশ্বাসৰ নৌকা ভগ্ন হ'ল বুলি কৈছে বাইবেলে। নিজৰ বিশ্বাসৰ নৌকাবিলাক ভংগ হৈছে, নষ্ট হৈ গৈ আছে, পানী সোমাইছে আৰু ডুবি গৈ আছে গৈছে। সেইদৰে যেনে আমি প্ৰত্যেকজনে এনেকুৱা যেন নহওঁ। আমাক বাইকৈ আমাক স্পষ্ট কৰি দিছে কি কাৰণত মানুহবিলাকৰ বিশ্বাসবিলাক ভ্ৰষ্ট হৈছে, কি কাৰণত পাষ্টৰবিলাকক বেয়া পায়, কি কাৰণত যি পাষ্টৰৰ দ্বাৰাই যি মণ্ডলীৰ দ্বাৰাই
আপোনাক ঈশ্বৰে বাক্য ক'লে সেই বাক্যৰ দ্বাৰা আপুনি জীৱন লাভ কৰিলে জীৱন উদ্ধাৰ হ'ল সেই মণ্ডলীক আপুনি কিয় প্ৰেমৰ পৰা চেঁচা হৈছে বাক্যত আমাক স্পষ্টকৈ কৈ আছে প্ৰথম প্ৰেম তুমি কিয় হেৰালা কৈছে সেই প্ৰেমটো তুমি কিয় হেৰালা আৰু তুমি কিয় নষ্ট হ'লা লাগিছে তুমি ঘূৰি আহা তোমাক মই আৰোগ্য কৰিম তোমাক মই সুস্থ কৰিম হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু সেইকাৰণে আমাৰ জীৱনবিলাক এই সলমন ৰজাৰ নিচিনা হ'ব নালাগে আমি দুষ্ট আত্মাবিলাকক আমি আমাৰ জীৱনত অনুমতি দিব নালাগে সলমন ৰজাই নিজৰ জীৱনত নিজৰ ৰাজ্যত শয়তানক অনুমতি দি পিছত নিজৰ ৰাজ্যটো ধ্বংস হ'ল আৰু এনেকৈ প্ৰত্যেকজন বিশ্বাসীবিলাকে শয়তানক অনুমতি দি লয় আৰু শয়তানৰ বুদ্ধিটো আমাৰ খণ্ড মাত্ৰ জ্ঞানে বুজিব নোৱাৰে সেইকাৰণে শয়তানে চল পায় আৰু আমাক শয়তানে গোৱাল খুৱায় আৰু আমাক তেওঁ নষ্ট কৰি দিয়ে সেইদৰে আজি বহুত আত্মাই আজি নষ্ট হৈ গৈ আছে ডুব গৈ আছে হেৰাই গৈ আছে নিজৰ আত্মা ঈশ্বৰে বচোৱা আত্মাটোকে আকৌ হেৰাই লৈ আছে সেইদৰে যেন নহওক আমাৰ বিশ্বাসীবিলাকে সেইকাৰণে প্ৰাৰ্থনা থাকিবলৈ বিশ্বাসত থাকিবলৈ প্ৰাণপণে চেষ্টা কৰক হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু বাইকত আমাক কৈছে যে তোমাৰ যি বিশ্বাস আছে ইয়াক তুমি ধৰি ৰাখিবা নহ'লে এই পৃথিৱীত যিমানখিনি অন্ধকাৰ শক্তিয়ে বাঢ়ি গৈ আছে সেই বাঢ়ি যোৱাত তুমিও নষ্ট হৈ যাবা সেইকাৰণে আজি আমি বাক্য মই এইখিনিতে ৰাখিছোঁ মই ধন্যবাদ দিওঁ কিয়নো ঈশ্বৰে আমাক যি বাক্যৰ দ্বাৰাই আমাক ধৰি ৰাখিছে সেই বাক্যটো যদি আমি প্ৰত্যেকজনে যদি ধৰি ৰাখিব পাৰে তেনেহ'লে আমাৰ জীৱনৰ সকলোৰে পৰিত্ৰাণ আছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড প্ৰেইজ